হেল্ল' এভৰিৱান, নিবেদিতা এনবি ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি মই লৈ আহিছোঁ কাচকলৰ পকৰি। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে দিয়া সকলোবিলাক ন'টিফিকেশ্যন আপোনালোকৰ চেনেলত মোবাইলত যাতে ওলাই থাকে। এতিয়া মই তাৰ বাবে লৈছোঁ কেইটামান কাচকল, আৰু কাচকলকেইটা ধুনীয়াকৈ ধুই পখালি লৈ লৈছোঁ। আৰু তাৰ বাবে লগা প্ৰয়োজনীয় সামগ্ৰীখিনি হৈছে, এয়া লৈছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু কেইফুটামান নহৰু, এটা ভোট জলকীয়া আৰু কেইটামান শুকান জলকীয়া, জোখমতে নিমখ আৰু আন্দাজ হালধি, অকণমান ৰেড চিলি পাউডাৰ আৰু কেইখিলামান মান ধনিয়া পাত। মিঠাতেলটোতো লাগিবই বাৰু পকৰি বনাবলৈ, আৰু মই ৰিফাইনো লৈছোঁ। এয়া মই পিঁয়াজটো সৰু সৰুকৈ কুটি লৈছোঁ আৰু মান ধনিয়া কেইখিলাও কুটি লৈছোঁ। কাচকলকেইটা ধুই ধুনীয়াকৈ বাকলি গুচাই লৈ লৈছোঁ। আৰু এতিয়া কাচকলকেইটা বাকলি গুচাই হ'ল, এতিয়া আৰু এইকেইটা সৰু সৰু কৰি কুটি ল'ম আৰু তাৰপিছত বইল কৰি ল'ম। এতিয়া কাচকলকেইটা বইল কৰি মই পিচি ল'লোঁ। পিচি লৈ এতিয়া ইয়াত পকৰি বনাব লগা প্ৰয়োজনীয় সামগ্ৰীখিনি এড কৰিম। প্ৰথমে মই দিম এতিয়া কাচকলত পিঁয়াজ, এয়া সৰু সৰুকৈ কুটি থোৱা পিঁয়াজখিনি দি দিলোঁ। আৰু তাৰপিছত দিম মই এতিয়া ৰেড চিলি পাউডাৰ, এয়া দিছোঁ আন্দাজমতে। মই এচামুচ ৰেড চিলি পাউডাৰ দিছোঁ, মই যিহেতু ৰংটোও ভাল লাগে আৰু জ্বলাও হ'লে পকৰি যিহেতু ভাল লাগে, সেইকাৰণে এচামুচ দিছোঁ। আৰু লগতে দিছোঁ আধা চামুচ হালধি, আৰু এয়া দিছোঁ আন্দাজমতে নিমখ দিছোঁ। নিমখটো আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব, কোনোবাই হয়তো নিমখ একেবাৰে কমকৈ খায়। আৰু দিছোঁ মই ইয়াত সৰু সৰুকৈ কুটি থোৱা মান ধনিয়া পাত কেইখিলা। এতিয়া এইখিনি আমাৰ দি হৈ গ'ল, আৰু এইখিনি আমি এতিয়া ভালকৈ মিক্স কৰি ল'ম। এতিয়া মিক্স কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে ইচ্ছা কৰিলে বেচনো দিব পাৰে। মই এয়া আটা আছিলে, ঘেঁহু আটা, মই আটা গুৰি দিছোঁ। বেচন দিয়া নাই, যিহেতু পাকঘৰত থকা সামগ্ৰী বনাইছোঁ। ইয়াত তেল গৰম কৰি লৈছোঁ, তাতে পকৰি দি দিছোঁ।